गोबां अखा हानायनि जाउनाव जनायाव दिखारि दैमानि बानायाव गोबां नखरफोर आरो गामिफोरा लोमसाव जानानै दं। धेमाजि जिल्ला जनाय रामधन दिखारि गामि पन्चायतनि 1 नं आरो 2 नं जामुगुरि, 1 नं आरो 2 नं उलनि गामिनि अनगायैबो गं 20 गामिफोरा थांनाय 5 साननिफ्रायनो नारा-नाथा नागारनो रोङै अखा हानायनि जाउनाव दिखारि दैमानि बानायाव न' बां, बारि बागान, माइ दुब्लि लोमसाव जानानै दं। मख'नो गोनांदि बे ओनसोलनि रायजो राजाफोरा बे जायगायाव संसार जाजेननायनिफ्रायनो गोबां दुखु खस्थ'जों रायजो जाबोदोंब्लाबो दैज्लां बोथोराव गोबांसिन खस्थ'जों भुगिनो गोनां जाबोदों। थिग बेबादिनो देग्लायबो बोथोरजों लोगोसे दैबानानि लोमसावनायाव भुगिनो गोनां जानाय रायजो राजाफोरा आसाम सरकार आरो ओनसोलनि दैदेनगिरि बिथांमोननिफ्राय हेफाजाब हास्थायदों। थांनाय 5 साननिफ्राय दैजों लोमसावनायाव रायजो राजाफोरा दा बे समाव मोसौ, मैसो, दाउ, अमा, बोरमा दोननो थाखाय जायगा नागिरनानै हालाय-हाफाय जानांदों। बेनिखायनो माथावरि सायाव दोननो अखानि रैखाथिनि थाखाय खोबनो हानाय बायदि सरकारनिफ्राय हेफाजाब मोननो हास्थायदों दुखुथिया रायजो राजाफोरा। मोर नाम प्राणेश्वर गयारी। मैं आमार गाँव होइसे 1 नং जामुगुरि। एनेका हल माने आमार हिखिनि जेगा इतिया धरि लक बहागर परा हि निसिना पानी डांगर हुआ आमार 3 बार हल। 3 बारत आमी इतिया बहुत हाकारत परिसु। किय बोले कले माने जेनेका धान रुबले बिचारिसिले कचिया दबि गल, धान रुआ दबि गल। किसुमान माने एकदम धान जिखिनि रुइसे हे रुआखिनिও माने खानि লৈ গল। ঠিক তেনেকা হৈ গল আমাৰ এইটো 1 নং জামুগুৰি। এতিয়া কবলৈ গলে আমি যিখিনি গৰু, গাহৰি বা ছাগলী আছিলে তেওঁলোককো এতিয়া আমি ঘাঁহ খুৱাবলৈ মানে ঘাঁহও নাই। এতিয়া আলি পদূলিয়ে যিখিনি অলপ আছে সেই আলিতে মানে সব গৰুখিনি, ছাগলী, গাহৰি সব আমাৰ সেইটো আলি পদূলিতে এতিয়া উঠাই ৰাখিছো। এতিয়া আমি হিয়াকে বহুত চিন্তা কৰিছো যে কেনেকা ৰাখি পিনি আমি হে ভাদ্ৰ, আহিন, কাতি মাহলৈকে কেনেকা ৰখাম আমি হিয়াকে বহুত চিন্তা কৰি আছো। ইয়াৰ কাৰণে আমি ভাবিছো যে আমাক মৰম কৰি অসম চৰকাৰে আমাক মৰম কৰি কিবা উপায় দিব নেকি বা অলপ সাহায্য কৰিব নেকি। এটোৱে আমি এতিয়া গৰু থবলৈ আমি দুখীয়া মানুহ এতিয়া টিঙো কিনিব পৰা নাই। ইয়াৰ কাৰণে ত্ৰিপালো নাই। ঠিক তেনেকা হৈ আছে। কিমান দিন হৈ গল আপোনালোকে পানীত ডুব যোৱা? পানীত ডুব যোৱা আমাৰ এতিয়া সেইটো 5 দিন মান হ'ল। তাৰ পিছত আৰু আগত 2 বাৰ হ'ল। এতিয়াৰ লগত নাই হি নিচিনা আহি পোৱা নাই। মই আজি শুনি পোৱা হিচাপে দেখি পোৱা হিচাপে আপোনালোকে আজি আহি পাইছো। আমি ধন্যবাদ যাচিছো আপোনালোকক। খোৱা পানী এতিয়া ক'বলৈ গ'লে সেইটো যাখিনি এতিয়া এই চৰকাৰে কিবা দিছিলে নহয় জল বিভাগ না কি ইয়াৰ পৰা অলপ চলপ খাই আছো। আৰু টিবেল আছিলে টিবেল বিলাকো মানে ডুবি গ'ল কিছুমান। ঠিক তেনেকা হৈ গৈ আছে। এতিয়া আমাৰ ইয়াত জামুগুৰিয়াত 49 ঘৰ ডুবি আছে। প্ৰতি বছৰে হয়। তথাপিও মানে আমি সেই নিচিনা অলপ চৰকাৰৰ পৰা আমি সুযোগ পাই মাত্ৰ সেইটো ৰিলিফ চৰকাৰ 1 ৰোজ 2 ৰোজ কাৰণে একবাৰ 2 বাৰ পায়। তথাপি আমি বহুত কষ্টৰ লোকে মানে কিবা কৰি পিনি বহুত মেনেজ কৰিবলৈ লগিয়া হয়। আপোনালোকৰ ইয়াত আহিবলৈ ৰাস্তা পদূলি এতিয়া দেখিছো সব পানী হৈ আছে। ৰাস্তা পদূলি একদম আমি এতিয়া একদম গামছা ভিজি লং পেন্ট কিবা কিবি টোটেল একদম সৰু সৰু গামছা পিন্ধি পিনি আমি সেইটো পাৰ কৰিবলৈ লগিয়া হয়। এতিয়া ক'বলৈ গ'লে আমাৰ তাত নাও নাই। সেইবিলাকৰ বহুত যান বাহনৰ কাৰণে বহুত অসুবিধা। কেতিয়াবা আৰু বেমাৰী এজনমান হ'লেও আৰু আমাৰ লৈ যাবলৈও বহুত অসুবিধা হয়। ইয়াৰ কাৰণে আমি ভাবিছো অসম চৰকাৰে আমাক অলপ মৰম কৰি পিনি বা আমাৰ সেই 1 নং জামুগুৰি বা আমাৰ সেইখিনি
বান বিধ্বস্ত হোৱা যিখিনি 3খন 4খন গাঁও আছে সেইখিনি অলপ সহায় কৰিব বুলি মই আশা ৰাখিছোঁ মই কি ক'মনো আৰু হেতুকে আমি ভাবিছোঁ যে এতিয়া আমি ভাবিছোঁ মানে গৰু ৰাখিবলৈ কেনেকা ৰাখিম ইয়াকে অলপ খোৱা চাউল বা দালি বা কিবা কিবি ৰিলিফৰ বাহিৰে গৰু কিবা কিবি ৰাখিবৰ কাৰণে যাতে অলপ চৰকাৰে সুবিধা কৰি দিয়ে আমি ইয়াকে আশা কৰিছোঁ ধন্যবাদ মই সেইখিনিয়ে কৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ